হ'ল তুমি দেখোন আজি একেবাৰে মাৰি আছা কি হ'ল মা কোৱাচোন নে তোমাক আজি কোনোবা কিবা কৈছে মা মোক কোনে একো কোৱা নাই মোৰ লগত যে দিশা আছে মোৰ তাই লাগে বহুত বেয়া লাগিছে আজি মা সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে জুলি কি হ'ল আকৌ দিছাৰ তুমি যে দিছাৰ কাৰণে ইমান চিন্তা কৰি আছা মা দিশাক আজি মাকে টিফিনত অকল শুকান ৰুটি দি পঠাইছিলে তাই জানা তাই খাব পৰা নাছিলে মই পিছত ক'লো যে তোমাৰ ৰুটিকেইটা পেলাই দিবা আৰু মোৰ পৰা চেণ্ডউইচ লৈ লোৱা কি দিছাক মাকে অকল শুকান ৰুটি দিছে আৰু সিদিনাও মাকে তাইক থবলৈ অহা নাই আৰু নিবলৈ অহা নাই আৰু মই যেতিয়া থব গৈছিলোঁ তেতিয়া মাকে মোকে বহুত বেয়াকৈ কৈছে নাই নাই ইয়াতে কিবা এটা ৰহস্য সোমাই আছে নহ'লে বা নিজৰ মাকে নিজৰ জীয়েকক এনেকুৱা বেয়া ব্যৱহাৰ কোনোদিনে কৰিব নোৱাৰে মইতো মোৰ জুলিক আজিলৈকে ইমান বেয়া ব্যৱহাৰ কৰা নাই নাই ইয়াত কিবা এটা ৰহস্য আছে আৰু মই এই ৰহস্যটো জানিবই লাগিব হ'ব দিয়া জুলি তুমি ইমান দুখ কৰিব নালাগে আৰু তুমি যে তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত টিফিনে ভগাই খাইছা সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আৰু আজিৰে পৰা তোমাক মই অলপ টিফিন বেছি বেছিকৈ দিম আৰু তুমি তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত ভগাই খাবা হ'ব মা মই যে দিশাক এৰি কৈ নাখাওঁ মই যি টিফিনত লৈ যাওঁ মই আজিৰ পৰা দিশাক দি দিম সমানে ভগাই খাম মা দেউতাই আৰু দিশাই এতিয়াৰ পৰা শুকান ৰুটি খাব নালাগে মই যে টিফিনটো নাখালো মা মোক গম পালে গালি দিব মা নাখাওঁতে মই ডাষ্টবিনটোত পেলাই দিওঁ নহ'লে মা দেখিলে মোক বহুত গালি দিব আৰু পাপাও গম পালে গালি দিব মই মা নাখাওঁতে ডাষ্টবিনটোত পেলাই দি ডাষ্টবিনটো বাহিৰলৈকে মই পেলাই থৈ আহিম দিশা দিশা তোমাৰ ইমান সাহস যে তুমি মই দিয়া টিফিন নাখাই ঘৰত আহি ডাষ্টবিনত পেলাই দিবা তুমি ভাবিছা যে মই নাই আৰু মায়ে চাগে একো গমেই নাপাব সেইকাৰণে তুমি আহি মনে মনে পাকঘৰলৈ আহি ডাষ্টবিনত পেলাই দিছা ন মোৰ আজি ৰুটি খাবলৈ অলপো মন নাছিলে তুমি একদিন সদায় মোক শুকান ৰুটি দি আছিলা মা আৰু আজি দিশাক তুমি চাওমিন বনাই দিলা মোৰ মনটো বহুত বেয়া লাগিছিলে আৰু মই সেইকাৰণে আজি ৰুটি খাবলৈ মন নগ'ল মা দিশা তুমি কিন্তু বহুত বেছি কৰি আছা মই দিয়া টিফিন তোমাৰ কাৰণে বেয়া হ'ল আৰু জুলি মাকে দিয়া চেণ্ডউইচ কি তোমাৰ কাৰণে ভাল হ'ল ন বাৰু ঠিক আছে অহাকালিৰ পৰা তুমি মই তোমাক কি কৰোঁ তোলো মই যে ৰাতিপুৱা যে দিশাক চাওমিন দিলোঁ তোমাক যে নিদিলোঁ তাকে তুমি দিশাৰ লগত জিদ কৰিছা ন ঠিক আছে বাৰু চাই থাকা এতিয়া তোমাৰ লগত মই কি কৰোঁ তুমি এতিয়া নিজে গম পাবা বহুত বেছি হৈ গৈছে মোৰ ছোৱালীক মই টিফিনত যে নিদিওঁ কিয় তাইৰ কপালকা কি আছে তাই চেণ্ডউইচ দি মোৰ ছোৱালীয়ে মোৰ পৰা দূৰ কৰিব বিচাৰিছে নাই মই কিবা এটা দিব লাগিব এই জুলি আৰু জুলিৰ মাকক কিবা এটা মই শিক্ষা দিব লাগিব নহয় দিশা মা কি হ'ল তুমি যে কান্দিছা কি হ'ল মা কোৱাচোন
কি তই দিশা পুজোটো মাৰিত পেলাই দিছ হা তুই ইমান সাহস মই দিশাক মৰম কৰাৰ কাৰণে তই চলিছ আৰু তই যিমান চলিব ইচ্ছা আছে চলি থাক কিন্তু তই দিশাৰ নিচিনা কোনোদিনে মৰম নাপাবি হা তোৰ কাৰণে এইখন ঘৰ কিমান অশান্তি হৈ আছে এইটো কথা মই জানো যা বুলি কৈছো এতিয়া মোৰ চকুৰ পৰা চাইড হৈ যা তোৰ মুখখন চাবলৈ কিন্তু মোৰ অলপো মন নাই হা তোৰ নিচিনা ছোৱালী থকাতকৈ নোহোৱাই বেষ্ট কি তই নিজে পেলাই এতিয়া দিশাক গাই দিছ হা ভণ্টি আৰু ভণ্টি বস্তু পাই সদায় তই থাকিবা কিন্তু নাই তুমি অলপ মানে গুণি দিয়া মোক নুশুনা তুমি সেই আকৌ সদায় কৰি থাকা তোমাক মানে তোমাৰ লগত এইখন ঘৰ অশান্তি হৈ গৈছে কিমান কম তোমাক তুমি মানে মুঠে নুশুনা কথা তোমাক বহুত হৈ গৈছে দিছা তুমি ভণ্টিৰ লগত কৈছা তুমি জানা তুমি ডাঙৰ হৈছা কিন্তু নাই তুমি ডাঙৰ হ'লেও তুমি অলপ কথা বুজি নোপোৱা যোৱা কৈ শাস্তি লাগিছিলে Murder